হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোকৰ খবৰ ভাল। মই আজি যাবলৈ ওলাইছোঁ বহুত পুৰণি এখন থানলৈ। থানখন হৈছে কাপোৰপুৰী থান। বহুদিনৰ পৰা ভাবি আছিলোঁ থানখনত এখন শৰাই দিম বুলি, সেয়েহে আহিব পৰা নাছিলোঁ। ফাইনেলি আজি ওলালোঁ যাবলৈ থানখনলৈ। মোৰ লগত মোৰ আইতা, মামী, বৰমা, ভণ্টি দুজনী, বাইদেউ এজনী, মোৰ মানুহজনী আৰু মাইনাজনী। ব'লক তেতিয়াহ'লে আমি অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বাটত আপোনালোকক সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো অকণমান দেখুৱাই গৈ থাকিম। এয়া আমি আহি পালোঁ থানখনৰ গেট। এইখন হৈছে থানখনৰ গেট। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। এয়া ফাইনেলি আমি আহি পালোঁ মন্দিৰ, কাপোৰপুৰী মন্দিৰ। এয়া আইতা, আমাৰ মামী, ভাৰতী বাই, আমাৰ বৰমা। এই থানখন আছে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত। চাওকচোন কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই থানখন আছে। আমি ফাইনেলি আহি পালোঁ মন্দিৰ। এটি হৈছে কাপোৰপুৰী শিৱ মন্দিৰ। চাওকচোন ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপন কৰা হৈছে এই থানখন অৰ্থাৎ মন্দিৰটো। ইয়াত থান দুখন আছে। দুজোপা ডাঙৰ ডাঙৰ গছ আছে। এই গছৰ তলতেই দুখন থান। এই গছ দুজোপাৰ তলতে মানুহে পূজা অৰ্চনা কৰে। এই কাপোৰপুৰী থান দুখন দৰঙী কোঁচ ৰজাৰ ৰাজত্বকালত প্ৰতিষ্ঠা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই গছ দুজোপাত যদি আপুনি ভক্তি আৰু শ্ৰদ্ধা সহকাৰে যদি কাপোৰ বান্ধে, আপোনাৰ মনৰ কামনা পূৰণ হয়। এই থান দুখন সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। সঁচাকৈ আহি ভাল লাগিলে। এইখনো হৈছে এখন থান। ইয়াতো মানুহে পূজা অৰ্চনা কৰে। ব'লকচোন যাওঁ এই থান দুখনত থকা পূজাৰীজনৰ পৰা আমি কিছু কথা জানো। এই মন্দিৰটোত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে? এই 2 মাহ হ'লে আৰু এই মন্দিৰত সোমাব মানে নতুনকৈ নতুনকৈ এতিয়া বেছি দিন হোৱা নাই আৰু মানে আগৰ দেউজন মানে হেৰি হ'ল নহয়, নোহোৱাৰ পিছত মই সোমোৱা গৈছে আৰু ঘৰটো মোৰ ঘৰ হাজৰিকাপাৰত, এই মানে এই পিঠাখোৱাপাৰা বুলি কয় ঠাইখিনিৰ নাম। বুঢ়ীগোসানী মন্দিৰ। বাকী এতিয়া বৰ্তমান দৰ্শকৰ মানে তীৰ্থ যাতে ভক্তৰ কেনেকুৱা আহে? ভক্তৰ যথেষ্ট সমাগম হৈছে সেইকেইদিন আৰু মনোকামনাবিলাক সিদ্ধি হয়। যিসকল ভক্তই মানে মনোকামনা সিদ্ধিৰ কাৰণে আহে মন্দিৰত নিগত কৰে তেওঁলোকে ইয়াতে আৰু ভাল লাগিল বাৰু, ধন্যবাদ। আমি এই প্ৰসাদ খাই আছোঁ এতিয়া। প্ৰসাদ খোৱা কাপোৰপুৰী শিৱ মন্দিৰত আহি কেনেকুৱা লাগিলে বাইদেউ? সুন্দৰ জেগাখিনি, কিমান ভাল লাগিছে। এনেকুৱা জেগা জীৱনত নাপায়। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া সুন্দৰ ঠাই আৰু মানুহকেইটাকো আহি ভাল লাগিছে। আমি যিকেইটাৰ লগত আহিছোঁ বিৰাট সুন্দৰ লাগিছে, বৰ ভাল লাগিছে। ভাইটি আহিছে, বোৱাৰীহঁত আহিছে, বৌ এতিয়া আমি যাব ওলালোঁ।
উলিয়াই কেনেকুৱা লাগিলে ভাল লাগছে ইমান সুন্দৰ জেগা আহিছোঁ ইমান সুন্দৰ জেগা আহিছোঁ আৰু এতিয়া আমি যাব নাটনি কাপোৰ উলিয়াই আকৌ এজন আহিবা পাৰা কৰি দিবা মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ মিথুন ব্লগ চেনেলটোত যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিছোঁ জয় আই অসম